এসময়ত ৰাইজৰ মনোৰঞ্জনৰ বাবে এখন সৰু গাঁৱৰ বাহিৰত অৱস্থিত চাৰ্কাছত এটা ৰামু নামৰ বিশাল হাতী ৰখা হৈছিল। চাৰ্কাছৰ পৰিৱেশটো বৰ আনন্দময় আছিল। ল'ৰা-ছোৱালীৰ হাঁহি, হাত-চাপৰিৰ ধ্বনি, যাদুকৰী শব্দবোৰ চৌদিশে শুনা গ'ল। কিন্তু এই সকলোবোৰ মনোৰঞ্জনৰ মাজতে এজন ব্যক্তিৰ মনোযোগ পৰিল চাৰ্কাছৰ বাহিৰত সৰু ৰছী এডালেৰে বান্ধি থোৱা এটা প্ৰকাণ্ড হাতীলৈ। হাতীটোৰ শক্তি আৰু আকাৰ দেখি মানুহজন আচৰিত হ'ল যদিও তেওঁ আচৰিত হোৱাৰ কাৰণ হাতীটোৰ বিশালতা নহয়, বান্ধি ৰখা পাতল ৰছীডালহে। এই ৰছীডাল ইমান প্ৰকাণ্ড জীৱক ৰখাব পৰাকৈ শক্তিশালী যেন নালাগিছিল। মানুহজনে আৰু ৰৈ থাকিব নোৱাৰিলে। সেই হাতীটোৰ ওচৰ পালেগৈ। তেওঁ দেখিলে যে ৰছীডাল কেৱল হাতীটোৰ আগফালৰ ভৰিখনত বান্ধি থোৱা আছে আৰু ইয়াৰ আনটো মূৰ সৰু খুঁটি এটাত বান্ধি ৰাখিছে। হাতীটোৱে নীৰৱভাৱে শিথিল হৈ থিয় হৈ আছিল, চকুত শান্তি লৈ, যেন তাৰ স্বাধীনতাৰ কোনো হাবিয়াস নাই। কিন্তু এই পৰিস্থিতিৰ ৰহস্য আৰম্ভ হৈছিল যেতিয়া এই হাতীটো সৰু কেঁচুৱা আছিল। হাতীটো শৈশৱত অতি দুষ্ট আৰু চঞ্চল আছিল। প্ৰথমবাৰৰ বাবে চাৰ্কাছলৈ অনাৰ সময়ত তাৰ ভৰিত ডাঠ আৰু মজবুত ৰছীৰে বান্ধি দিয়া হৈছিল। কণমানি হাতীটোৱে গোটেই শক্তিৰে ৰছীডাল ছিঙিবলৈ চেষ্টা কৰিছিল, কিন্তু ৰছীডাল বহুত মজবুত হোৱাৰ বাবে তাৰ প্ৰতিটো চেষ্টা বিফল হৈ যেন অথলৈহে গৈছিল। প্ৰতিদিনেই সকলো শক্তিৰে ৰছীডাল টানিছিল আৰু বহুত সংগ্ৰাম কৰিছিল যদিও কিন্তু তেওঁ প্ৰতিবাৰেই পৰাজয়ৰ সন্মুখীন হৈছিল। লাহে লাহে তেওঁৰ মনত এই ধাৰণাটোৱে যেন শিপা মেলিল যে তেওঁ কেতিয়াও ৰছীডাল ছিঙিব নোৱাৰিব। সময় পাৰ হৈ গ'ল আৰু হাতীটোও ডাঙৰ হৈ গ'ল। তেওঁৰ শক্তি বহুগুণ বাঢ়ি গ'ল যদিও মনত বিফলতাৰ অনুভূতিয়ে তেওঁৰ চিন্তাক বান্ধি ৰাখিলে। এতিয়া তেওঁৰ ৰছীডাল ডাঠ আৰু মজবুত নহয়, পাতল আৰু দুৰ্বল আছিল যদিও এই ৰছীডাল ছিঙি পেলোৱাটো অসম্ভৱ বুলি তেওঁৰ মনটোৱে মানি লৈছিল। এদিন চাৰ্কাছলৈ নতুন মাউত আহিল। তেওঁ দেখিলে যে ইমান প্ৰকাণ্ড আৰু শক্তিশালী হাতী এটা সাধাৰণ ৰছীৰে বান্ধি থোৱা আছে আৰু ৰছীডাল ছিঙিবলৈও চেষ্টা কৰা নাই। মাউতে বুজাবলৈ চেষ্টা কৰিলে হাতীটোৰ চকুত ভয় আৰু হতাশাৰ ছাঁ এটা পৰিল। মাউতে সিদ্ধান্ত ল'লে যে তেওঁ এই হাতীটোক নিজৰ শক্তিক উপলব্ধি কৰাব। মাউতে প্ৰতিদিনে হাতীটোৰ লগত কথা পাতিবলৈ ধৰিলে, তেওঁক উৎসাহিত কৰিছিল আৰু তেওঁৰ দেহত থকা শক্তিবোৰ যে সীমাহীন বুলি আশ্বাস দিছিল। কিছুদিনৰ পিছত মাউতটোৱে ইচ্ছাকৃতভাৱে ৰছীডাল অলপ ঢিলা কৰি হাতীটোক ঠেলি দিলে। বহুত চেষ্টাৰ অন্তত এদিন হাতীটোৱে বল প্ৰয়োগ কৰিলে আৰু ৰছীডাল ছিঙি পেলালে। সেই মুহূৰ্ততে তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ শক্তি কিমান বেছি। এতিয়া হাতীটোক কোনেও ৰখাব নোৱাৰিলে। তেওঁ চাৰ্কাছৰ আটাইতকৈ ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল যদিও এতিয়া যেন তেওঁৰ চকুত নিজৰ ওপৰত থকা এক বেলেগ আত্মবিশ্বাস জাগৃত হৈ আছিল। কাহিনীটো বৰ্ণনা কৰি মাউতজনে কয়, আমাৰ সকলোৰে জীৱনত এনে ৰছী আছে। সামাজিক বিশ্বাস, বিফলতাৰ ভয়, আত্মসন্দেহে আমাক বান্ধি ৰাখে। প্ৰকৃত স্বাধীনতা লাভ হয় তেতিয়া যেতিয়া আমি নিজৰ শক্তি আৰু সামৰ্থ্যক চিনি পাওঁ। এই কাহিনীৰ পৰা মানুহজন বহুত অনুপ্ৰাণিত হৈছিল আৰু জীৱনত থকা এই ৰছীবোৰ ছিঙি
নিজৰ সম্পূৰ্ণ স্বাধীন আৰু সম্ভাৱনাৰে জীয়াই থকাৰ সিদ্ধান্ত ল'লে। প্ৰিয় বন্ধুবৰ্গ, আপোনালোকেও নিজৰ সীমিত চিন্তা আৰু পুৰণি বিশ্বাসৰ ৰছীবোৰ ছিঙি নিজৰ শক্তিক চিনিবলৈ শিকি লওক। আমাৰ প্ৰকৃত সীমাবদ্ধতা কেৱল আমাৰ চিন্তাধাৰাত নিহিত হৈ আছে। প্ৰিয় বন্ধুবৰ্গ, আপোনালোকে এই কাহিনীটো শুনি কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। যদি ভাল পালে তেন্তে লাইক এটা কৰি নিজৰ প্ৰিয় বন্ধুজনলৈ শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।